বেফারি বুলি কৈছে বেফারি প্ৰমোদ বড়ো তো বেফারিটো যি পইচাটো বড়ো ৰাইজে পাব লাগিছিল এই পইচাটো লৈ পেলাই এই আৰামত ফুট কোকৰাঝাৰত ইলেকশ্যন খেলিব আহিছে লৈছে পইচা লৈছে এই পইচাটো আমাৰ বড়ো জনসাধাৰণক দিলে কি আছিল হা কাৰ পৰা পইচা লৈছে কেনেকৈ ক'ত পৰা জাগা ঠাই সব আছে আমাৰ লগত টাইমিঙো আছে জাগাও আছে কোনে ৰিচিভ কৰিছে কাৰ পৰা এইবিলাক সব আমাৰ লগত আছে এইটো বেফাৰ নহয় কি বড়ো ৰাইজে লাগে বোলে ৰাঙাপাৰা এই কি বুলি কয় ঢেকীয়াজুলি ৰাঙাপাৰা ঢেকীয়াজুলি গহপুৰ এইবিলাকক বড়ো ৰাইজে লাগে বুলি আন্দোলন কৰি আছে কৰি কৰি লাষ্টত বড়ো জাতিক বিক্ৰী কৰি এইফালে আহি পেলাই ইলেকশ্যন খেলিব আহিছে এতিয়া ইলেকশ্যন খেলিব সেইফালে বড়ো জাতিক বিক্ৰী কৰি আহিছে ইয়াত কোকৰাঝাৰত লোকসভাত ইলেকশ্যন কৰিবৰ কাৰণে পইচা লৈ আহিছে এইফালে পৰা এইকাৰণে বেফাৰী আৰু কোনে আপোনালোকে দেখিছে কেতিয়াবা আছুৱে কিমান আন্দোলন কৰিছে আখৰাছয়ে কিমান আন্দোলন কৰিছে বেংগলী ফেডাৰেশ্যনে কিমান আন্দোলন কৰিছে আদিবাসীসকলে কিমান আন্দোলন কৰিছে লিডাৰসকলে কেতিয়াবা এনেকুৱা আন্দোলনকাৰী লিডাৰসকলক কেতিয়াবা পুলিচ মিলিটাৰী লোৱাটো দেখিছে আপোনালোকে নুবাই মালাবা নুদে আন্দোলন খালামগ্ৰা লিডাৰ बे प्रमोद बड़ो এই प्रमोद बड़ोয়ে পুলিচ আগে পিছে এস্কৰ্ট লৈ পেলাই বড়ো ৰাইজ লাগে বুলি কয় এইফালে আদিবাসীসকলে এছটি লাগে বুলি আন্দোলন কৰা সময়ত পুলিচ মিলিটাৰী কিমান ইহঁতক ধৰিবৰ কাৰণে বা লাঠি চাৰ্জ কৰিছে এইফালে কোচ ৰাজবংশীসকলে এছটি লাগে বুলি আন্দোলন কৰা সময়ত ৰেল গেটত বা ক'ৰবাত কিমান লাঠি চাৰ্জ হৈছে এইফালে আছুৱে কিমান আন্দোলন কৰি পেলাই কিমান মানুহ মৰিছে আমিওতো আন্দোলন কৰিছোঁ এপছু লং লিভ জয় বড়ো হাৰিনি জয় ন বড়োলেণ্ড ন ৰেষ্ট এইবিলাক আন্দোলন আমি কৰি আছোঁ আমাৰ লগত পুলিচ আছে নেকি তেতিয়া এই প্ৰমোদ বড়োৱে আজিৰ দিনত আগে পিছে পুলিচ লৈ পেলাই মানে বডিগাৰ্ড লৈ পেলাই ন বড়োলেণ্ড ন ৰেষ্ট কৰে এইটো কিবা আন্দোলন হ'ল হা এইটো কিবা আন্দোলন হ'ল बे माबा आन्दोलन जाबाय এইটো थगाय थानायसो नङा होमबा आगे पिसे पुलिस लानानै फाग्ला बेबायदि आन्दोलन खालामो बोरै जानो जाखो बेखौ सोर फाग्ला बिसास खालामनांगौ पुलिसफ्रा हमोसो हमनानै जेलावसो सोना हरो बेहा पुलिस लानानै आन्दोलन जय बर' हारिनि जय न बड'लेण्ड नर्थ इस्टनि गभर्नमेन्टनि एजेन्टसो बेयो बेफारी एकदम बेफारी এইটো बेफारी এক নম্বৰ बेफारी মানে বড়ো জাতি বিক্ৰী কৰি পেলাই খাই আহিছে সি কিমান লাখ টকা কিমান ক্ৰ'ৰ লৈছে আমি নাজানে হা কওঁ না আমি লোৱা নাই বুলি কওকচোন প্ৰমোদ বড়ো মই দেখাই দিম কাৰ পৰা লৈছে লোৱা নাই বুলি কওঁ না ই আৰামত কৈ দিম মই কোন জাগাৰ পৰা লৈছে কাৰ পৰা লৈছে खैथा टाइमत লৈছে टाइमिं बाराय डेट কোন গাড়ী দি গৈছে এইবিলাক সব কৈ দিম লোৱা নাই বুলি ক'লা পাৰিলে লোৱা নাই বুলি কওঁ পইচা লোৱা নাই আমি বুলি কওঁ তেতিয়াহে মই কওঁ মই ক'ত পৰা লৈছে পইচা তুই পইচা লোৱা নাই বিক্ৰী কৰি খাই আহিছে না আৰু এইফালে শাল গছটো কাটি পেলাই ইলেকশ্যন খেলিব কৈ আছে শাল গাছ কাটি কাটি বিক্ৰী কৰি আমাৰ পইচা নাই আমাক পইচা লাগে সেইকাৰণে শাল গাছটো কাটি পেলাই বিক্ৰী কৰি এইটো বেফাৰী নহয় কি এইকাৰণে মই বেফাৰী বুলি কৈ আছোঁ বেফাৰী হা আমাক শিকাব আহিছে এই বড়ো আন্দোলন কৰা পাপ হা এপছু আমাৰ বড়ো জাতীয় সংগঠন বেংগলী ফেডাৰেশ্যন যেনেকৈ বেংগলীসকলৰ জাতীয় সংগঠন আখৰাছু ৰাজবংশীসকলৰ জাতীয় সংগঠন আশা আদিবাসীসকলৰ কাৰণে এটা জাতীয় সংগঠন এপছু আমাৰ বড়ো জাতিৰ কাৰণে এটা জাতীয় সংগঠন এই জাতীয় সংগঠনটো ব্যৱহাৰ কৰিব নোৱাৰে প্ৰমোদ বড়ো এই বেপাৰী প্ৰমোদ বড়োৱে নিজৰ সম্পত্তিৰ নিচিনা ব্যৱহাৰ কৰি আছে কিমান দিন চলিব প্ৰমোদ হা কিমান দিন চলিব এনেকুৱা চাই আছোঁ নহয় আমিও নাইকাছিলোঁ যেন কয় বছৰ
नों बेबायदि बेबहार खालामनो जाथिखौलाय बड'लेण्ड नांगौ होननानै बुङो बड'लेण्डनि डिमान्डखौ होनो हाया बड'लेण्ड लागे বুলি হাল্লা কৰি আছে পুলিচ লৈ এস্কৰ্ট লৈ এতিয়া বড'লেণ্ড লাগে বুলি লিখিবও পৰা নাই NDFBৰ সমস্যাটো সমাধান কৰি দিব লাগে বুলি কৈছে NDFBৰ সমস্যাটো সমাধানটো প্ৰমোদ বড়ো ঠিক কৰিলে নহ'ব প্ৰমোদ বড়ো নোৱাৰে এইটো দালাল বেপাৰীৰ কথা কোন চৰকাৰে ল'ব বেপাৰী দালালি ইয়াৰ কথা লৈ পেলাই কোন চৰকাৰে NDFBৰ লগত সমাধান কৰিব NDFBৰ লগত সমাধান কৰিব যেতিয়া নাকি ৰঞ্জন বেইমাৰী যেতিয়া নাকি জংঘলত থকা সংবিজিত বা বিদায় গ্ৰুপ আহিব একেলগে চিন্তা বহাই পেলাইহে চৰকাৰে সমাধান কৰিব গোবিন্দৰ লগত এক্সট্ৰা সংগ্ৰাম নকৰে জংঘলত থকা অকলেও আহিব লাগিব ৰঞ্জন